हेलो हेलो आपनिया কোন খাটনিয়াৰে ক'লে এই মই ভিডিঅ' খাই গৈ আছো আহিব আপুনি ক'ত আছে মই গুৱাহাটী ডিউটিতে আছোঁ ছাৰ গুড আই প্ৰাউড অফ ইউ থেংক ইউ ছাৰ জনহিতাৰ্থে অসম পুলিচ আমাকো বুলিব ছেকেণ্ড কাপোৰ এযোৰ দিছে জনে পাইছে সেইকাৰণে গোন্ধাইছে এইবোৰ বেলেগে পিন্ধা ধুনীয়াকৈ পিন্ধিছো বতৰটো চাই কেনেকৈ ধৰিব আমি অনুষ্ঠান সামৰিছোঁ আৰু আমি আপোনালোকক মনোৰঞ্জন দিবৰ কাৰণে বিভিন্ন কথা এতিয়া মনত পৰিছে ডেকা ল'ৰাবিলাক আপোনালোকে এতিয়া চব অনুষ্ঠানলৈ আহিল টিভিটো কোনো চোৱা নহ'ল আমি য'ত আছিলোঁ তাতে নিউজ চাই আছিলোঁ আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে ভাল হ'ব তেলৰ এতিয়া দাম বোলে 50 টকা হ'ব আধা লিটাৰ এইবাৰ এইবাৰ বতাহ ধুমুহা বেছিকৈ আহিছে হয়নে নহয় বাৰু ঘনাই হয়নে কাৰণটো জানে জানো কিয় ইমান ঘনাই আহিছে এই বৰদৈচিলা আহিলে বতাহ ধুমুহা নাহে জানো এইবিলাক ঘনাই কিয় আহিছে জানে নে নাজানে বৰদৈচিলা বোলে NRC কামত ঘনাই মাছ হ'বলৈ গৈ আছে আমি আপোনালোকক মনোৰঞ্জন অকণমান ফূৰ্তি দিবৰ কাৰণে দুইটা বিভিন্ন কথা ক'লোঁ কাৰো মনত আঘাত দিবৰ কাৰণে কোৱা নাই যদি কিবা কাৰণত আমি গম নোপোৱাকৈও কাৰোবাৰ মনত আঘাত দিছোঁ যিসকল বয়োজ্যেষ্ঠ আছে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব গাভৰু ছোৱালীসকলে নিজৰ দাদা ভাইটি বন্ধু বুলি ক্ষমা কৰি দিব ডেকা ল'ৰাসকলেও তেনেকৈ দাদা ভাইটি বন্ধু বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেখেতসকলেও নিজৰ গিৰিয়েক বুলি ক্ষমা মুঠতে ক্ষমা কৰি দিব সকলো ভালে থাকক সুস্বাস্থ্য সুমনৰ গৰাকী হওক সদায় হাঁহি হাঁহি থাকক এবাৰ কওক আকৌ হৰি চেলমণি বদৌতি শুনাছি আকৌ সকলো লাগে শেষত বেহাৰবাৰী কিবা ডাইলগ এটা দিবলৈ আকৌ ক'লে এই পঢ়াইছিলোঁ যে তাক চাউথ ইণ্ডিয়ান ইলে চাইছিল নে নাই মাতবোৰ নাইকিয়া হ'ল বোলো চোৱা নাই ಇಲ್ಲ ಆಮೇಲೆ ಒಂದು ಭಯಂಕರ ಸೊರಬಡೆ ಸ್ವಾಮೀಜಿ
Ay, Dios. Ah, es un costo. ভাষাটোতো বুজি পায় কি কম ಇಲ್ಲ ಅಂದ್ರೆ ಬೋಲುಮಾ ನಿಂದ್ರು ಕೊಟ್ಟ ಬೋಲುಮಾ ಅಯ್ಯಯ್ಯೋ মানে কি জানে ন নাজানে নি নাজানে মই নাজানো আপোনালোকে ক'ৰ পৰা জানিব মই সোমাই যে আহিছোঁ আপোনালোকে যে ইমান উৎসাহ দিছে সঁচাকৈ ভাল লাগিছে তেনেকৈ উৎসাহটো পালে আমাৰ সোমাই ভাল লাগে সঁচাকৈ ভাল লাগিছে আৰু কিন্তু সোমাই আহি নাচি থকাৰ মাজতে এটা সৰু কথাই আপোনালোকৰ মানে ষ্ট্ৰাইক কৰিছে তাৰপিছত ভাবিছোঁ বাদ এইবিলাক হ'ব পাৰে এনেকুৱা চব জেগাবোৰ একেই নহয় বেয়া লাগিছে মানে তাৰপিছত কথাটো মানে বিশেষকৈ বোৱাৰীসকলক যেতিয়া দেখিছোঁ নাচি থকাৰ মাজত মানে মোৰ নিজৰ কি হৈছে চা বাৰনৰ ঘৰ ফুলটোলে মনত পৰিছিল মনিব মই আছোঁ চা ভৈৰী জেগাত তই থাকি কি কচু পাত খালি মণিজনীক লৈ আহিব পাৰোঁ নহয় এৰি থৈ আহিলেও মোৰ এটা চিন্তা কিন্তু ইমান ভিৰ হয় যে ভয় লাগে মোৰ আঙুলি ধৰি আহিব ভিৰত কাৰ আঙুলি ধৰি কাৰ ঘৰ পাব সেইকাৰণে নানো ভয় লাগে তথাপি এতিয়া আমাৰ মেডাম এগৰাকী আহি আছে নহয় ইংলিছ চাইছেনে এপিছ'ড মেডামজনী ধুনীয়া লাগে এতিয়া বিয়া বাৰু পাতিলেও ধুনীয়াটো আৰু ধুনীয়া হয়নে ধুনীয়া মণি অকণমান জ্বলে মোৰ মানে মই এতিয়াহে গম পাইছোঁ ইংলিছ ছাবজেক্টটো যে ইমান বিউটিফুল সেইকাৰণে মোৰ মানে আগ্ৰহটো বাঢ়ি গৈ আছে দিনে দিনে কিতাপখন কিমান সোনকালে পঢ়ি শেষ কৰিব পাৰোঁ মণিয়ে নিদিয়ে ইংৰাজীটো জানে আৰু কেঁচা পুলিচত সোমালো ইংলিছো নেজানো মেডামক দেখিলো প্ৰেমতে পৰিলো হেনো দিনে ধৰি ভইচ চেঞ্জ শিকিলো ভাৱেল ভাৰ বুজিলো মেডামৰ চকুতে চাৰা লণ্ডনখন দেখিলো আপুনি গালে মই ফলাগি গ'লো চা ইয়াৰ পিছৰ শুন মণিপুৰলৈ গৈছিলোঁ মণিপুৰলৈ পালে মেডামৰ ইংলিছৰ কথা মণিপুৰ গৈছিলোঁ আপুনি যাওক মণিপুৰ এতিয়া আহিব আপোনাক পঢ়াব মণিপুৰ গোটেই অসমখন দেখাব অসমখন দেখাব যে চাবি কিন্তু দেই খং উঠিলে বেয়াকৈ পিটি দিম কিন্তু মই আজি আপোনাক খং উঠিব নোৱাৰিছে চা কিয় আপোনাক খং নুঠাব মন্ত্ৰ এটা আজি মই মণিপুৰ শিকাই পঠাইছে চা কি মনটো আপোনাৰ বোলে গান শুনিলে খং কৰিছে গান শুনিলে মানে মনটো ৰিঙিং নাগান যি তেনেকুৱা কৰেতো সেইকাৰণে অলপ ধৈৰ্যশীল হৈ যাওঁ এই চেণ্ডেলটো বহুত মস্তি লাগিছে চা এইটো পিয়'ৰ লেডাৰৰ বুবাই কি কৈছে পিয়'ৰ লেডাৰ বিশুদ্ধ চামৰা মানে চা গৰু মৰাৰ আগতে গৃহস্থত ছালৰ দাম দি থৈছে সেইকাৰণে বেছি হেঁচা দি পিন্ধিব ন পিয়'ৰ লেডাৰ যে কিয় চা মাত ওলাই যায় হেম্বে এটা কথা আছে বোলে যিখন দেশত ফিল্ড কম খেলপথাৰ কম হস্পিটেল বেছি সেইখন দেশৰ মানুহ বোলে ৰোগীয়া হ'বই আগৰ দিনৰ মানুহে ৰাতিপুৱা উঠি ব্ৰেকফাষ্ট ভীমকল সান্দহ গুড়ি পিঠাগুড়ি খাব পাৰে আজিকালি কি খাওঁ আমি আগৰ সেইটো কেপাচিটি নাইতো আজিকালি ৰাতিপুৱা উঠি টেবলেট এটাহে ইউৰিক এচিড থাইৰয়ড চুগাৰ হয়নে বাৰু প্ৰেছাৰ এতিয়া তিনিটা ষ্টেজৰ কথা কৈছোঁ দুটা সৰু ল'ৰা যদি লগ পাই সিহঁতে কথা পাতিব ঐ আমুক খেলোঁগে ব'ল তামুক খেলোঁগে ব'ল সিহঁত যেতিয়া ডেকা হ'ব দুইটা লগ পালে কথা পাতিব ঐ আমুকৰ হ'ল ছোৱালীজনী মজা যেতিয়া তেওঁলোকৰ বুঢ়া হ'বগৈ দুইজনে দুইজনক লগ পাব তেতিয়া কথা পাতিব তই চুগাৰৰ টেবলেট খাই আছ সেইকাৰণে অকণমান শাৰীৰিক শ্ৰম আৰু হাঁহি ফূৰ্তিকে থাকিব তেতিয়া
চবৰে মনটো ভালে থাকিলে শৰীৰ এনেই ভালে থাকিলে নে কি ভুল কৈছোঁ নেকি আৰু আপোনালোকৰ হাঁহি দেখিলে চাপৰি কৰিলে উৎসাহ দেখিলে আমাৰো ভাল লাগে এইটো আমাৰ ভিটামিনৰ কাম কৰে আপোনালোকে ভাল পায় কাৰণে আমি কে নহয় আপোনালোকৰ মৰমৰ কাৰণে নৰ্থ ইষ্টত এইখনেই চিৰিয়েল বোলে 1000 এপিছ'ড পাৰ হৈ গৈছে কেৱল আপোনালোকৰ মৰমৰ কাৰণে থেংক ইউ